আজি ভিডিঅ' বনোৱাৰ আগতেই মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ কাৰণ বৰষুণৰ বাবে ব্ৰেকডাউন নইজ এটা হ'ব পাৰে কাৰণ বহুদিন বৰষুণ ৰখিলোঁ বৰষুণটো নেৰে কিন্তু মই ভিডিঅ' বনাবই লাগিব বিকজ মই যদি ৰাতিপুৱা ভিডিঅ' নবনাওঁ মোৰ দেৰি হৈ যায় আৰু এই ভিডিঅ'টো যদি মই এতিয়াই নবনাওঁ পিছত মই পাহৰি যাম আৰু এই টপিকটো এনেদৰে ৰৈ যাব তো সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ প্ৰথমতে অসম পুলিচ তথা শিক্ষা বিভাগত চাকৰি পোৱা সকলোকে মোৰ ফালৰ পৰা শুভকামনা জনালোঁ বহুত দুখীয়া ল'ৰা ছোৱালীয়ে অসমত চৰকাৰী চাকৰি পাইছে এইটো আমাৰ বাবে বহুত ভাল খবৰ কাৰণ আমাৰ অসমতো টকা পইচা নিদিয়াকৈ চাকৰি পোৱা আৰম্ভ হৈছে যদিও চাকৰি পাইছে কিন্তু আমাৰ বহুত দুখীয়া মানুহে চাকৰি নাপালে 5 বা 10 নম্বৰৰ কাৰণে কাৰণ কিয় নাপালে তেওঁলোক জেনেৰেল কাষ্টৰ কাষ্ট যিয়েই নহওক এজন কোৱালিফাইড ল'ৰা ছোৱালীয়ে চাকৰি পালে ভাল লাগে এইবাৰ মই পাইছোঁ যে 34 বা 39 নম্বৰ পায়ো তেওঁলোকে চাকৰি পাইছে কাৰণ তেওঁলোকৰ হাতত এখন কাষ্ট চাৰ্টিফিকেট আছে কিন্তু আমি জেনেৰেল কাষ্টে কিছুমানে 70 নম্বৰ পায়ো চাকৰি পাবলৈ সক্ষম নহ'ল কিন্তু যিবিলাকে 70 পৰা 75ৰ ভিতৰত নম্বৰ পায়ো কোৱালিফাইড নকৰিলে চাকৰিৰ বাবে কিন্তু তেওঁলোকতকৈ যিবিলাকে 34 বা 39 এনেকুৱা ধৰণৰ নম্বৰ পাই কোৱালিফাইড কৰিছে ন তেওঁলোকতকৈ বহুত বেছি কোৱালিফাইড কিন্তু তেওঁলোকে চাকৰি আজি নাপালে বিকজ তেওঁলোক জেনেৰেল কাষ্টৰ আৰু এই কাষ্ট ছিষ্টেমটোৰ বাবে আমি অসম চৰকাৰক দোষাৰোপ কৰি লাভ নাই বিকজ এইটো আমাৰ ছিষ্টেমটো অসম চৰকাৰে ওলোৱা নাই এইটো আমাৰ ভাৰতীয় সংবিধানতেই আছে কিন্তু অসম চৰকাৰে এইটো কৰিব পাৰে যে সকলো কাষ্টৰ বাবে এটা মিনিমাম ষ্টেণ্ডাৰ্ড মাৰ্কিং ছিষ্টেম এটা কৰিব পাৰে যিটোৰ ফলত কি হ'ব এজন কোৱালিফাইড ল'ৰা বা ছোৱালীয়ে চাকৰি পাব না কি তেওঁ কেৱল ST বা SC এইবিলাক কাষ্টৰ চাৰ্টিফিকেটখনৰ বাবেই চাকৰি পাব যদি তেওঁলোকৰ SC হয় বা ST হয় OBC হয় জেনেৰেল হয় যিয়েই নহওক তেওঁলোকৰ সকলোৰে বাবে এটা ষ্টেণ্ডাৰ্ড মাৰ্কিং ছিষ্টেম গঢ়ক এবাৰ যেনেকুৱা হ'ল যে 34 বা 39 পাই চাকৰি পায় তেনেকুৱা নহয় এটা ষ্টেণ্ডাৰ্ড মাৰ্কিং ছিষ্টেম গঢ়ক যিটোৰ ফলত এটা ভাল কোৱালিফাইড ল'ৰা বা ছোৱালীয়ে চাকৰি পায় আৰু লাষ্টত মই এটা কথা কওঁ জেনেৰেল কাষ্টৰ মানুহে কি চাকৰি পোৱা নাই নেকি এইবাৰ অসম পুলিচতো পাইছে শিক্ষা বিভাগতো পাইছে আৰু আগতেও চাকৰি পাই আহিছে কাৰণ আমি সকলোৱে জানো যে আমি জেনেৰেল কাষ্ট গতিকে আমি অলপ এক্সট্ৰা এফৰ্ট কৰিব লাগিব যদি আমাৰ 80 থাকে ন কাট অফ আমি 90+ পাবৰ বাবে ট্ৰাই কৰিব লাগিব আৰু অসম চৰকাৰে এটা নতুনকৈ ছিষ্টেম ওলাইছে অকল জেনেৰেল কাষ্টৰ বাবে এইটো কিন্তু বেলেগ কাষ্টে এই সুবিধাটো নাপায় EWS এই EWS খনৰ পৰা আমি 10% হ'লেও সুবিধা পাম গতিকে আমি সকলোৱে জেনেৰেল কাষ্টৰ এই EWS খন বনাই ল'ব লাগিব তেতিয়াহ'লে আমি 10% হ'লেও সুবিধা পাম মই শেষত আকৌ কৈছোঁ আমাৰ অসম চৰকাৰে এনেকুৱা এটা ছিষ্টেম গঢ়ক যাতে সকলো কাষ্টৰ বাবে এটা মিনিমাম মাৰ্কিং ছিষ্টেম তৈয়াৰ কৰে যাৰ ফলত কোৱালিফাইড ল'ৰা বা ছোৱালীয়ে চাকৰি এটা পায় না কি তেওঁ কেৱল কাষ্ট চাৰ্টিফিকেটৰ বলত এটা চাকৰি পায় ধন্যবাদ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে আৰু যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব